স্যার কি কব আজি আমার মুকুন্দপুর এলপি স্কুলত আমার বিটিআর প্রধান আমার প্রমোদ চিফ স্যারের এটা সপোন আছিলে আমার সরকার হওয়ার পাছতে আমার স্কুলবিলাক আমার যিখিনি এলপি স্কুলবিলাকো আছে বা যিকোনো স্কুলবিলাক মানে বিল্ডিংবিলাক পঢ়া শুনাৰ কাৰণে যে টিচাৰবিলাকে বহুত অসুবিধা তেখেতক জনাইছিলে সেই হিচাপে মানে আমাৰ চিফ ছাৰে এটা সপোন বাস্তৱ কৰাৰ কাৰণে এতিয়া মানে কিছুমান এনেকুৱাও কাম কৰিছে যে যি স্কুলত মানে টিং বদলালে স্কুলটো ক্লাছ কৰিব পাৰে কিছুমান বেৰা নাই ঘৰত মানে ঘৰ আছে বেৰা নাই এইবিলাক মানে কৰাৰ কাৰণে তেখেতে ইনিচিয়েটিভ লৈছে বহুত স্কুল আমাৰ সমষ্টিটো বহুতটা স্কুল মানে এনেকুৱা মেৰামতি কৰা হ'ব আৰু সেইটো স্কুল এইবাৰ আমি এতিয়া অপেনিং কৰাটো হ'ল মডেল স্কুল মুকুন্দপুৰ এলপি স্কুল এতিয়া মই অপেনিং কৰিছোঁ মানে আজিৰ পৰা কনষ্ট্ৰাকশ্যনৰ কাম আৰম্ভ হ'ব এইটো হ'ল মানে 26,70,000 নিৰ্মাণ হ'ব এইটো মডেল স্কুল আৰু আমাৰ বিটিআৰ প্ৰধান প্ৰমোদ বৰা চিফ ছাৰৰ এটা সপোন আছিল মই 4টা পাইছিলোঁ আৰু আজি মই মুকুন্দপুৰ এলপি স্কুল আজি শুভ আৰম্ভণি কৰিলোঁ আশা কৰিছোঁ এই মডেল স্কুলৰ দ্বাৰা আমাৰ যেতিয়া কমপ্লিট হ'ব আমাৰ ইয়াতে পৰিৱেশ এটা হ'ব না আমাৰ ছাত্ৰ ছাত্ৰীসকলে আহি কিনে এটা ভাল এটা পৰিৱেশ পাব আমাৰ নতুন প্ৰজন্মক আমি এটা সপোন লৈছোঁ বাস্তৱ যাতে তেখেতসকলৰ যে উদ্দেশ্যৰে আমি মা দেউতাই ল'ৰা ছোৱালীক পঢ়ায় এই উদ্দেশ্য পঢ়াখিনি যে স্কুলবিলাকো ভাল হ'ব লাগিব সেইটো কাৰণে আমি চৰকাৰ বহাৰ লগে লগে আমাৰ বিটিআৰ অঞ্চলত থকা স্কুলবিলাকক আমি নিৰ্মাণ কৰাৰ কাৰণে ভাল কৰাৰ কাৰণে আমি হাতত লৈছোঁ এইটো এটা নমুনা আজি আমাৰ মুকুন্দপুৰ এলপি স্কুলত 26,70,000 ইয়াত মানে ক্লাছৰুমো থাকিব আৰু ইয়াতে টয়লেটো মানে ইয়াৰ লগত থাকিব এইটো কাৰণে মই আমাৰ এই মুকুন্দপুৰ অঞ্চলৰ ৰাইজৰ কাৰণে এইটো ভাল খবৰ আমাৰ বিটিআৰৰ প্ৰধানক আমি ধন্যবাদ দিব লাগিব যে আগতে মানে বহুত বছৰ মই দেখা নাছিল আমাৰ গাঁৱতো স্কুল আছে মানে এনেকুৱা কাম কৰা দেখা নাছিল আমাৰ গাঁৱতে এইবাৰ 5 লাখ টকা মেৰামতিৰ কাৰণে দিছে কম দিনৰ ভিতৰত আমাৰ গাঁৱৰ মাগুৰমাৰী এলপি স্কুলত আমাৰ কাম আৰম্ভ হ'ব তেনেকুৱা মানে আমাৰ শুক্লাই চেৰপাঙত বহুতো স্কুল মানে কম পইচাত হোৱা যি কামবিলাক কম পইচাত হয় এইবিলাকো মানে লাহে লাহে মানে কাম কৰাৰ কাৰণে আমাৰ বিটিআৰ গভৰ্ণমেণ্টৰ পৰা আমি হাতত লৈছোঁ আৰু এইটো আমি ধন্যবাদ দিব লাগিব বিটিআৰ প্ৰধান প্ৰমোদ বৰা ছাৰক আজি 183 নং মুকুন্দপুৰ এলপি স্কুলত আমাৰ স্থানীয় EM ৰণেন্দ্ৰ নাৰ্জাৰী ছাৰে আমাৰ স্কুলৰ এখন মডেল স্কুল দিছে এইটো আজি লাই খুঁটা পুতিলে তাৰ কাৰণে মই প্ৰধান শিক্ষক হৈ ধন্যবাদ জনাইছোঁ আৰু ভাল লাগিছে যে আমাৰ ক্লাছ কৰাৰ কাৰণে বহুত অসুবিধা আছিল তেখেতে সেই অনুদান দিয়াৰ পৰা আমাৰ গাঁৱৰ ল'ৰা ছোৱালীবিলাকে ভাল শিক্ষা লোৱাৰ কাৰণে ভাল ৰুম পাব তাৰ কাৰণে অশেষ ধন্যবাদ তেখেতলৈ যাচিছোঁ আৰু বিটিআৰ চৰকাৰকো এইবিলাক কাম কৰাৰ কাৰণে মই ধন্যবাদ যাচিছোঁ কাৰণ আমি বহুত বছৰ ঘৰ এটা ৰুমত 2টা মিডিয়াম চলাই গৈছিলোঁ কিন্তু এতিয়া ৰুমটো পোৱাৰ কাৰণে বহুত ভাল লাগিছে আৰু